বন্ধুসকল আজি আহিছো মানে নলবাৰীত মানে ৰাস চাবলৈ দেখুৱাম আপোনালোকক কেনেকুৱা ৰাস হৈ আছে বা কেনেকুৱা কিবা কিবি হৈ আছে মই আছো ওপৰত ৰাস দেখুৱাইছে এইবিলাক তামাম ৰাস হৈ আছে এইবিলাকত মানে যাই আছো তাতে অলপ দেৰি হ'ব বাৰু এতিয়া আৰু যাবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই দিব ৰাস চাবলৈ যাই আছো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আন্ধাৰ হৈছে দেই গাইছ কৈ আমি যাই আছো বম বলক আমি ৰাস চাবলৈ বলক আমি ভিডিঅ'টো মানে ৰাস চাই এনেকৈ যাব ওলালো মানে বম চম জোতা জোতা পিন্ধি আমি কিনো আছে ইয়াত নিউজ আছে আমাৰ কি ভাল লাগে না মজা মজা পুৰা আমি এতিয়া ৰাস চাবলৈ যাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই দিব এনেকুৱা আন্ধাৰে মুন্ধাৰে আমি ৰাস চাবলৈ যাই আছো আৰু আমাৰ পিছফালে আহিছে মোৰ ফ্ৰেণ্ডটো আৰু এনেকৈ ৰাস চাব মানে অলপ দূৰত খোজকাঢ়ি যাব লাগিব না তাৰে মানে আমি খোজকাঢ়ি যাই আছো দূৰলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই আহি গ'ল হেমা মালিনী চাই আছো দেখুৱাম আপোনালোকক আহি আছে হেমা মালিনী আহি আছে আমাক মানে ৰচা চচা মানে বান্ধি দিছে মানে যাবলৈ দিয়া নাই মানে ইয়াক আছাম পুলিচ পুৰা থিয় হৈ আছে আমাক যাবলৈ দিয়া নাই এইটো ৰাস্তাৰে আহিব হেমা মালিনী চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে আহি পালে পুৰা জুম কৰি দেখুৱাই দিম আপোনালোকক আহি পালে এইবিলাক বাইক লৈ আহিছে ছাৰবিলাক ইয়া আহি গ'ল পুৰা গাড়ী লৈ আহিছে গাড়ীত মানে গাড়ীত আহিছে নে কিহত আহিছে নাজানো আৰু আহি আছে আৰু তাৰ মানে ভিৰ চাক না মানুহ গাইছ আহিছে মানুহ ভিডিঅ' কৰি যাই আছে আৰু এই চাক আহি গ'ল মানে নক'ব বম ওচৰে পৰা আৰু গাইছ মানে আৰু এনেকৈ পুৰা লাইন চাক লাইন মানে মানুহ মানে ভিৰ হৈ গৈছে মানে আৰু গাইছ চাক ওপৰৰ পৰা মানুহ কেনেকৈ চাই আছে এই হৈছে নলবাৰীৰ ৰাস মানে নক'ব দেখাম দিয়ক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব স্কিপ নকৰিব দেই গাইছ এইটো হৈছে নলবাৰী হৰি মন্দিৰ চাক কিমান ওখ বম ওখ মানুহ ৰাস চাব নাই মানে মানুহ চাবহে আহিছো মানে খোজ দিব জাগা নাই মানে থিয় হ'লে হ'ল মানে ঠেলি লৈ যায় আৰু গাইছ মানুহ মানে আজি মানে কিবা হ'ব মানুহ বহুত মানুহ আহিছে না তামাম মানুহ মানে মই নিজে মোৰ জীৱনলৈ বাচি আহিছোঁ গাইছ ইয়াত যি মানুহ গাইছ ইয়াত চাক গাইছ ঠেলা ঠেলি আৰু গাইছ কিবাকে অলপ খালী জেগা পাইছোঁ খালী জেগা কিবা কৰি তিনিজন যাই আছো কেনে লাগছে আহিবা গাইছ বঢ়িয়া লাগছে চিটুৱেশ্যন একদম বেয়া মানে তামাম মানুহ ভিৰ হৈছে আমি এই হাৰাৰ মাজত জীৱতলৈ কিবাকে ঘূৰি আহিছোঁ এইখিনি আৰু মানে মানুহ হেঁচা ঠেলাত মানুহ থিয় হ'লেই হ'ল মানে দাঙি লৈ যায় অলপ বিজ্ঞানৰ জ্ঞান লৈ আহোঁ আৰু যাওঁ আৰু গেটখন কেইবা হাজাৰো বছৰ আগতে ভাৰতবৰ্ষত বিজ্ঞানৰ সৰ্বোত্তম বিকাশ ঘটিছিল প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে বিজ্ঞান চৰ্চাৰ বাধ্য হৈছিল আজিৰ আধুনিক বিজ্ঞানৰ বহুতো দিশৰ উদ্ভাৱন আৰু প্ৰকৃত আৱিষ্কাৰ আছে দৰাচলতে প্ৰাচীন ভাৰতীয় বিজ্ঞানী মনীষীসকল সেই মনীষীসকললৈ আৰু গাইছ এইটো হ'ল অখণ্ড ভাৰত মেপ পাহাৰ বেৰা দিছে ইফালে গাইছ ৰাসৰ মাজেৰে মানুহ মাজেৰে যাই আছো কি পুখুৰী নেকি নহয় তলত কিবা আছে মানে এনেই কিবা জাপে আছে আৰু তামাম ভাল লাগাই মাত শুনা নাপাব পাৰে বাৰু মোৰ
জেবিএল বজি আছে হৈছে বম মেলা 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 মানে নক'ব আৰু মানুহ ভিৰত মানে যাবই পৰা নাই তামাম ভিৰ আহি পালোঁ মানে ৰাসৰ পৰা এতিয়া ভিডিঅ'টো আমি সমাপ্ত কৰিম পুৰা টোপনি লাগিছে ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই গাইছ